Welcome students. মই আজি তোমালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু মোৰ আজিৰ ভিডিঅ'টো এটা টপিকৰ ওপৰত বেছ কৰিছে। টপিকটো হ'ল অসমত জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ আৰু এই পইণ্টটো মই লৈছোঁ ক্লাছ 10ৰ যিটো ছ'চিয়েল ছায়েন্স আছে, ছ'চিয়েল ছায়েন্সৰ ভূগোল পাৰ্ট, সেই ভূগোল পাৰ্টৰ যিটো 4th চেপ্টাৰ অসমৰ ভূগোল, সেই অসমৰ ভূগোল পাঠটিৰ শেষত যিটো এক্সাৰচাইজ দিয়া আছে, অনুশীলনী দিয়া আছে, সেই অনুশীলনীৰ কুৱেশ্যন এনচাৰ 8 নম্বৰ কুৱেশ্যন দিয়া আছিল অসমত জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা। এই কুৱেশ্যনটি ইম্পৰ্টেণ্ট হয় যিহেতু অসমৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈ আছে, গতিকে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় 2021ৰ যিটো SSLC এক্সাম, তাৰ কাৰণে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট বুলি ভাবি মই এইটোৰ ওপৰতে ভিডিঅ'টো বনাইছোঁ আজিৰ। তো আহা আমি এই ভিডিঅ'টো ডিছকাছ কৰোঁ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ। অসমত উচ্চ হাৰত হোৱা জনসংখ্যা বৃদ্ধিৰ কাৰণ হৈছে মূলতঃ দুটা কাৰণে অসমৰ জনসংখ্যাটো বৃদ্ধি হৈ থকা দেখা যায়। ইয়াৰে এটা হৈছে জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি আৰু আনটো হৈছে বাহিৰৰ পৰা ৰাজ্যখনলৈ অধিক মাত্ৰাত হোৱা জনপ্ৰব্ৰজন। প্ৰথমটো কি কৈছে প্ৰাকৃতিক বৃদ্ধি আৰু দ্বিতীয়টো হৈছে জনপ্ৰব্ৰজন। প্ৰাকৃতিক বৃদ্ধি মানে জন্মৰ হাৰ, যিটো আমাৰ ডেইলি শিশু জন্ম হয়, এইটোকে প্ৰাকৃতিক বৃদ্ধি বুলি কোৱা হয়। আৰু জনপ্ৰব্ৰজন মানে আন এটা ঠাইৰ পৰা আন এখন ঠাইলৈ মানুহ উঠি অহা, কামৰ ক্ষেত্ৰতে হওক বা বেলেগ ক্ষেত্ৰতে হওক, বেলেগ ঠাইৰ পৰা বেলেগ ঠাইলৈ বসবাস কৰিব গুচি অহাটোকে জনপ্ৰব্ৰজন বুলি কোৱা হয়। অৱশ্যে ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধিতকৈ জনপ্ৰব্ৰজনৰ অৰিহণা অধিক। জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি দৰাচলতে জন্ম আৰু মৃত্যুৰ হাৰৰ ওপৰত নিৰ্ভৰশীল। অসমৰ জনসংখ্যাৰ জন্ম আৰু মৃত্যুৰ হাৰ ভাৰতৰ গড় হাৰৰ মাজত বেছি পাৰ্থক্য নাই। ইয়াৰ অৰ্থ এইটোৱেই যে অসমৰ জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধিৰ ফলত ৰাজ্যখনত যি হাৰত জনসংখ্যা বাঢ়িছে, সেই প্ৰায় একেই হাৰত ভাৰতবৰ্ষৰ জনসংখ্যাও বৃদ্ধি পাইছে। গতিকে বৰ্তমান সময়ত অধিক মাত্ৰাত হোৱা জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত এই কথা প্ৰতিপন্ন হৈছে যে যদি অসমলৈ বুজন পৰিমাণে জনপ্ৰব্ৰজন নঘটিলেহেঁতেন, তেনেহ'লে অসমৰ জনসংখ্যা স্বাভাৱিকভাৱেই বৃদ্ধি হৈ থাকিলেহেঁতেন। সেয়েহে জনপ্ৰব্ৰজন অসমৰ জনসংখ্যা বৃদ্ধিৰ এটা প্ৰধান কাৰণ বুলি চিহ্নিত হৈছে। ব্ৰিটিছে দেশৰ শাসনভাৰ লোৱাৰ সময়ৰে পৰা অৰ্থাৎ 1826 চনৰ পৰাই অসমলৈ কম পৰিমাণে জনপ্ৰব্ৰজন হৈ আছিল। কিন্তু যোৱা শতিকাৰ আৰম্ভণিৰ পৰা অধিক সক্ৰিয় ৰূপত ৰাজ্যখনলৈ জনপ্ৰব্ৰজন হ'বলৈ ধৰিলে। 1947 চনত দেশ বিভাজনৰ সময়ত বহুসংখ্যক হিন্দু শৰণাৰ্থী তেতিয়াৰ পূব পাকিস্তান, এতিয়াৰ বাংলাদেশৰ পৰা অসমলৈ জনপ্ৰব্ৰজন কৰে। আকৌ ভাৰতৰ স্বাধীনতাৰ পৰৱৰ্তী কালছোৱাত অৰ্থাৎ 1951 চনৰ পৰা 2001 চনলৈকে অসমৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে। এই কালছোৱাত দেশৰ জনসংখ্যাৰ 185% বৃদ্ধিৰ বিপৰীতে অসমৰ জনসংখ্যা প্ৰায় 232% বৃদ্ধি পাইছিল। জনসংখ্যাৰ এই অস্বাভাৱিক বৃদ্ধিৰ মূল কাৰণ হৈছে বাংলাদেশৰ পৰা অসমলৈ অবাধ গতিত হোৱা অনুপ্ৰৱেশ। অৱশ্যে আধুনিক চিকিৎসা পদ্ধতিৰ প্ৰয়োগৰ ফলত হ্ৰাস পোৱা মৃত্যুৰ হাৰৰ প্ৰভাৱতো জনসংখ্যা কিছু পৰিমাণে বৃদ্ধি পাইছে। অতি সম্প্ৰতি অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কিছু পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। ইয়াৰ কাৰণ হ'ল যে বৰ্তমান সময়ত ৰাজ্যখনত মন্থৰ গতিৰে জন্মৰ হাৰ হ্ৰাস পাইছে আৰু বাংলাদেশৰ পৰা হোৱা অবাধ অনুপ্ৰৱেশৰ মাত্ৰা আংশিকভাৱে কমি গৈছে। ইমান সময় আমি কি বুজিলোঁ যে অসমত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ দুটা। এটা হৈছে প্ৰাকৃতিক বৃদ্ধি, মানে আমাৰ ডেইলি যিটো
মানে শিশুৰ জন্ম হৈ আছে এটোকে প্ৰাকৃতিক বৃদ্ধি বুলি কোৱা হয় গতিকে জন্মৰ হাৰটো বাঢ়িছে আৰু মৃত্যুৰ হাৰ কমি গৈছে মৃত্যুৰ হাৰ কেনেকৈ কমি গৈছে যে আধুনিক চিকিৎসা পদ্ধতিৰ প্ৰয়োগৰ ফলত আধুনিক চিকিৎসা পদ্ধতিয়ে নতুন নতুন ঔষধ আৱিষ্কাৰ ফলত কি হৈছে মৃত্যুৰ হাৰটো কমি গৈছে গতিকে জনসংখ্যা বৃদ্ধিৰ এটা কাৰণ আমি পালোঁ প্ৰাকৃতিক বৃদ্ধি আৰু দ্বিতীয়টো পালোঁ অনুপ্ৰৱেশৰ মেইনলি বাংলাদেশৰ পৰা যিটো অনুপ্ৰৱেশ হৈ থাকে আমাৰ অসমলৈ সিটোৰ কাৰণে অসমৰ জনসংখ্যাটো কি হৈছে খুব বেছি পৰিমাণে বাঢ়ি গৈছে তো আশা কৰোঁ তোমালোকে এই কোৱেশ্চনটো নিশ্চয় বুজি পাইছা মই স্ক্ৰীনত তোমালোকে দেখাও পাই আছে এনসাৰটো লিখিয়ে দিছোঁ আৰু মই বুজাব চেষ্টাও কৰিছোঁ তথাপি যদি কিছুমানে বুজা নাই মোক নিশ্চয়কৈ কমেণ্ট কৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে মেছেজ দি পেলাই জনাব পাৰা তো আজিলৈ ইমানতে অন্ত কৰিছোঁ আশা কৰিছোঁ নিশ্চয় বুজিবা থেংক ইউ